আপোনাৰ যদি দুশ্মন আছে ভিডিঅ'টো চাব, খুব দৰকাৰী ভিডিঅ' হয়। বৰ দীঘলীয়া নকৰোঁ। যিসকলে জানে আমাল কি বস্তু হয়, কেনেকৈ আমল কৰা যায়, ইয়াৰ কেনেকুৱা পাৱাৰ থাকে, সেই বিষয়ত যাৰ অৱগত আছে তেওঁলোকে বুজি পাব। চাওক, দুশ্মন চবৰে থাকে, কম বেছি পৰিমাণে। যদি এনেকুৱা দুশ্মন আছে, আপোনাৰ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে, আপোনাৰ কাৰোবাৰত, আপোনাৰ কোনো ব্যৱসায় ক্ষেত্ৰত, ঘৰে দুৱাৰে, আপোনাৰ মাটি সম্পত্তিক লৈ এনেকুৱা কোন দুশ্মন আছে বহুতৰে। আপুনি পুলিচত যদি যায়, পুলিচেও টকা খাই বহি থাকে, একো নকৰে। গাঁওবুঢ়াৰ ওচৰত যদি যায়, ইও একো নকৰে। আৰু আজিকালিতো জানেই যে আপুনি যদি বিচাৰো পাতে, তে যদি আপোনাৰ টকা পইচা আছে, তে গাঁৱৰ বিচাৰক হওক, কোনো প্ৰশাসন হওক, টকা থাকৰ ফালেই হ'ব। গতিকে তেনেস্থলত আপুনি কি কৰিব? মই এটা বহুত ভাল নুস্খা এটা মই ক'ম, আমল এটা। এইটো সম্পূৰ্ণ কোৰানী আমল হয়। কোনো ব্যক্তি যদি সাঁচ দিলে, সাঁচ নিয়াতে যদি কৰে, ইনশাআল্লাহ ইয়াৰ ইমান তাকত আছে, দুশ্মন কি হ'ব মই নকওঁ, একেবাৰে সম্পূৰ্ণ হালাক হৈ যাব। আচলতে যোন মানুহ এনেকুৱা প্ৰব্লেমত ফাঁচি আছে, সি কি কৰিব? তাৰ কাৰণেতো কিবা চলিউশ্যন আছে। তো মহান আল্লাহ পাক ৰব্বুল আলামিনে এনেকুৱা চলিউশ্যন ৰাখিছে। সম্পূৰ্ণ কোৰানী এটা আমল হয়। যদি সঁচাকেই মানে এনেকুৱা বিপদত, এনেকুৱা মুচিবতত কোনোবাই ভুগি আছে, তেতিয়াহে এইটো আমল মানে কৰিব পাৰিব। অন্যথাই সাধাৰণ কথাত যিকোনো কাৰণে এইটো যদি কৰে, তেনেহ'লে নিজৰে ক্ষতি হ'ব। প্ৰথম অৱস্থাত আপুনি নামাজৰ পাবন্দী কৰিব লাগিব। ইশাৰ নামাজ বাদ দৰুদে ইব্ৰাহিম, যিটো আমি নামাজত পঢ়োঁ, 11 বাৰ পঢ়ি ল'ব। লাষ্টত 11 বাৰ পঢ়ি, মই যিটো স্ক্ৰীণত দেখা পাইছে, এই আয়াতটো পঢ়িব। মই বাৰু এবাৰ পঢ়াই দিম অডিঅ' কৰি। আয়াতটো পঢ়িব 11 বাৰ। তাৰপিছত আকৌ দুৰুদ শৰীফ 11 বাৰ। কণ্টিনিউ যদি আপুনি 21 দিন কৰে, তাৰ ফল আপুনি নিজে দেখিব। দুৰুদ শৰীফ 11 বাৰ হোৱাৰ পিছত ৱাল্লাহু গালিবুন আলা আমৰিহ, এই আয়াতটো 11 বাৰ।